কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেপা গগনাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ। কুৰিত আৰু অধিক বিহুৱা দলৰ ঢোল পেপা গগনাৰ মাতেৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুতলী। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ 63 সংখ্যক মুকলি বিহু মেলা উপলক্ষে দেওবাৰে বিয়লি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কুৰিত আৰু অধিক বিহুৱা দলে 3 ঘণ্টাৰো অধিক সময় বিহু প্ৰদৰ্শন কৰা দেখা গ'ল। পাহুৱাল ডেকাৰ ঢোলৰ চেৱত হালি জালি নচা নাচনীৰ নাচে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। চতিয়াৰ সমষ্টি বিধায়ক পদ্ম হাজৰিকাই ফিতা কাটি শুভ উদ্বোধন কৰা এই মুকলি বিহু প্ৰতিযোগিতাখনে ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলে সৰ্বশ্ৰেষ্ঠ বিহুৱা দলৰ সন্মান লাভ কৰাৰ লগতে কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ বিহুৱা দলে প্ৰথম শ্ৰেষ্ঠ, জামুগুৰিৰ ভৰলীপৰীয়া বিহুৱা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিলঘাটৰ মনবহাগী বিহুৱা দলে তৃতীয় শ্ৰেষ্ঠ বিহু দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বছৰ বছৰ ধৰি জামুগুৰিয়া ৰাইজে অনুষ্ঠিত কৰি অহা এই বিহু মেলাই ইতিমধ্যে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। বৰপুখুৰী পাৰৰ 63তম এই বহাগী মেলাৰ স্থলীত উপস্থিত থকা আমাৰ সভাপতি হিচাপে আমন্ত্ৰিত ত্যাগী বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বাৰচীয়া ভাওনা মহোৎসৱ সমিতিৰ সন্মানীয় সভাপতি ভৱ গোস্বামী ডাঙৰীয়া, লগতে আমন্ত্ৰিত সন্মানীয় অতিথিসকল, চতিয়া পৌৰসভা আৰু জামুগুৰি পৌৰসভাৰ সন্মানীয় পৌৰপতিদ্বয় আৰু বিহু বলীয়া মোৰ শ্ৰদ্ধাৰ ৰাইজ, আইমাতৃ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াকে ধৰি উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰমুখ সন্মানীয় সদস্য, আজি এই মুকলি বিহু প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক আৰু প্ৰতিযোগী দল, মই সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এইবাৰ নিৰ্বাচনৰ কাৰণে নিৰ্দিষ্ট দিনত এই প্ৰতিযোগিতা অনুষ্ঠিত যদিও কৰা নাই, দুদিন পিছত হ'লেও যে আমাৰ যি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উদযাপন সমিতিয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিহু সম্পৰ্কত আমি সকলোৱে জ্ঞাত, প্ৰত্যেক বছৰে এই কথাখিনি কৈয়ে আহিছোঁ। এই পথাৰতে বৰপুখুৰী পাৰৰ বিহু মেলাৰ এই পথাৰতে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই অংশগ্ৰহণ কৰি বা বহু কেইগৰাকী বৰেণ্য ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰি কেনেধৰণে ইয়াক গৌৰৱান্বিত কৰিছিল, গৰিমা বৃদ্ধি কৰিছিল, এই কথাবিলাক আমাৰ সকলোৰে জ্ঞাত। সুধাকান্ত ভূপেন হাজৰিকাই যে আমাৰ বিহুক অসমীয়া জাতিৰ আয়ুস ৰেখা, এই কথাষাৰ আমি সকলোৱে অৱগত কৰি যে অসমীয়া জাতি এক চহকী জাতি আৰু অসমীয়া জাতিৰ এই বিহুক যোৱা বছৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছিল আৰু অসমৰ লুইত আৰু বৰাকৰ পাৰত থকা সকলো ৰাইজে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা আৰু ৰাইজে যেনেধৰণৰ এক পৰিৱেশ বা বিহুৱা দলসমূহে যেনেধৰণৰ এক পৰিৱেশৰ মাজেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'লোঁ যে ইয়াৰ পিছত আৰু বিহু পিছলৈ যোৱাৰ কথা কেতিয়াও আহিব নোৱাৰে। বিহুক আমি আগলৈ লৈ যাব লাগিব, নতুন প্ৰজন্মক আমি বিহুৰ প্ৰতি যাতে সদায় আকৃষ্ট কৰি ৰাখিব পাৰোঁ আৰু বিহুৰ লগত তেওঁলোকক ওতঃপ্ৰোতভাৱে জড়িত কৰি আৰু উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সুদক্ষ বিহুৱা দল, বিহু কৰি আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু বৰপুখুৰী পাৰৰ বিহু মেলাৰ যিহে গৌৰৱোজ্জ্বল ইতিহাস আছে ইয়াক আমি যাতে ৰক্ষা কৰি আগুৱাই লৈ যাব পাৰোঁ, তাৰে কামনাৰে আজি এই 63তম বৰপুখুৰী পাৰৰ বিহু মেলাৰ যি মোক শুভাৰম্ভ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে, আপোনালোকৰ আশীৰ্বাদ লৈ আজি মই জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।